हेलो एवरीवन आज प्रथम प्रश्नটো হৈছে কোন বছৰত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰে অপচনত দিয়া আছে 1991 1985 1980 1982 সঠিক উত্তৰটো কি হ'ব কমেন্ট কৰি জনাওক ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ডি 1982 নেক্সট কোৱেশ্চনটো হৈছে তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বন্যপ্ৰাণী অভয়াৰণ্যত গড়ৰ জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক অপচনত দিয়া আছে মানাস কাজিৰঙা পবিতৰা আৰু নামেৰি সঠিক উত্তৰটো কি হ'ব জনাওক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি কাজিৰঙা নেক্সট কোৱেশ্চনটো হৈছে তলৰ কোনখন জিলাক অসমৰ পৰা বিচ্ছিন্ন কৰি 1947 চনত পাকিস্তানক দিয়া হৈছিল অপচনত দিয়া আছে খুলনা সিলেট চিটাগাং সোলাছাহেৰ ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি সিলেট নেক্সট কোৱেশ্চনটো হৈছে কোন চনত জালিয়ানৱালা বাগ হত্যাকাণ্ড সংঘটিত হৈছিল অপচনত দিয়া আছে 1919 1920 1929 1921 ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন এ 1990 1919 চনত জালিয়ানৱালা বাগ হত্যাকাণ্ড সংঘটিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে পিন ভেলী ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত অপচনত দিয়া আছে হিমাচল প্ৰদেশ জম্মু এণ্ড কাশ্মীৰ গুজৰাট পাঞ্জাব সঠিক উত্তৰটো হ'ব অপচন এ হিমাচল প্ৰদেশ নেক্সট কোৱেশ্চনটো হৈছে ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো অপচনত দিয়া আছে NH30 NH44 NH52 NH37 ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি NH44 যিটো শ্ৰীনগৰৰ পৰা কন্যাকুমাৰীলৈ গৈছে নেক্সট কোৱেশ্চনটো হৈছে অসমীয়া লৰাৰ বন্ধুৰ লেখক কোন অপচনত দিয়া আছে আনন্দৰাম ঢেকিয়াল ফুকন আনন্দচন্দ্ৰ বৰুৱা যতীন্দ্ৰনাথ দুৱৰা হেমচন্দ্ৰ বৰুৱা ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন এ আনন্দৰাম ঢেকিয়াল ফুকন নেক্সট কোৱেশ্চনটো হৈছে ভাৰতৰ এটৰ্নী জেনেৰেল হিচাপে কাক নিযুক্তি দিয়া হৈছে অপচনত দিয়া আছে মুকুল ৰাহাতগি আৰ ভেংকটাৰামানী কে ভেনুগোপাল নন অফ দিছ ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি আৰ ভেংকটাৰামানী নেক্সট কোৱেশ্চনটো হৈছে নিম্নলিখিত কোনটো কাপ প'ল' খেলৰ সৈতে সম্পৰ্কিত অপচনত দিয়া আছে ৰাধামোহন কাপ ৱালকাৰ কাপ ৰাইডাৰ কাপ দেৱধাৰ কাপ ইয়াৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপচন এ ৰাধামোহন কাপ নেক্সট কোৱেশ্চনটো হৈছে কেপটিভ এমপ্লয়মেণ্ট আঁচনি কোনটো মন্ত্ৰালয়ে আৰম্ভ কৰিছে অপচনত দিয়া আছে ফৰেন মিনিষ্ট্ৰী ৰুৰাল ডেভেলপমেণ্ট মিনিষ্ট্ৰী এডুকেশ্যন মিনিষ্ট্ৰী ডিফেন্স মিনিষ্ট্ৰী ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি ৰুৰাল ডেভেলপমেণ্ট মিনিষ্ট্ৰী নেক্সট কোৱেশ্চনটো হৈছে কোন দিন বিশ্ব ধূমপান নিষিদ্ধ দিৱস হিচাপে পালন কৰা হয় অপচনত দিয়া আছে 15 জুলাই 31 ডিচেম্বৰ 1 জানুৱাৰী 31 মে ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ডি 31 মে নেক্সট কোৱেশ্চনটো হৈছে বাক্সা বাঘ সংৰক্ষিত বনাঞ্চল ক'ত অৱস্থিত অপচনত দিয়া আছে বিহাৰ ঝাৰখণ্ড ৱেষ্ট বেংগল ছত্তীশগড় ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন চি ৱেষ্ট বেংগল নেক্সট কোৱেশ্চনটো হৈছে ভাৰতৰ মুঠ জলসম্পদৰ কিমান শতাংশ অসমে অধিকাৰ কৰি আছে অপচন দিয়া আছে 33%, 32%, 35%, 37% ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি 32% নেক্সট কোৱেশ্চনটো হৈছে 2011 চনৰ লোকপিয়লৰ মতে অসমত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান অপচনত দিয়া আছে 198 জন 288 জন 308 জন 398 জন ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ডি 398 জন নেক্সট কোৱেশ্চনটো হৈছে অসমত সৰ্বপ্ৰথম ৰেলপথ স্থাপন কৰা হয় অপচনত দিয়া আছে 1982 1882 1992 1892 ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি 1882 নেক্সট কোৱেশ্চনটো হৈছে অসম বাজেট 2023-24ক কি বুলি উল্লেখ কৰা হৈছে অপচনত দিয়া আছে গ্ৰীণ বাজেট ডেভেলপমেণ্ট বাজেট ইনোভেটিভ বাজেট সাষ্টেইনেবল বাজেট ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন এ গ্ৰীণ বাজেট নেক্সট কোৱেশ্চনটো হৈছে তলৰ কোনখন নদী
অৰুণাচলৰ পৰা উৎপত্তি হোৱা নাই? অপশ্যনত দিয়া আছে দিহিং ৰিভাৰ, কামিং ৰিভাৰ, দিবাং ৰিভাৰ, কলং ৰিভাৰ। সঠিক উত্তৰটো হ'ব অপশ্যন ডি কলং ৰিভাৰ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? অপশ্যনত দিয়া আছে 910 কিলোমিটাৰ, 915 কিলোমিটাৰ, 916 কিলোমিটাৰ, 918 কিলোমিটাৰ। ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন চি 916 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ ভিতৰত সৰ্বোচ্চ শৃংগটো কি? অপশ্যনত দিয়া আছে নীলাচল পিক, লাইকি পিক, পাটকাই পিক, কান্দুলি পিক। ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন বি লাইকি পিক। নেক্সট কুৱেশ্যনটো হৈছে কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি 1985। নেক্সট কুৱেশ্যনটো হৈছে কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া মহৰ বাবে বিখ্যাত বা সৰ্বাধিক বনৰীয়া মহ পোৱা যায়? অপশ্যনত দিয়া আছে ডিব্ৰু চৌখোৱা নেশ্যনেল পাৰ্ক, মানাস নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক, কাজিৰঙা নেশ্যনেল পাৰ্ক। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি কাজিৰঙা নেশ্যনেল পাৰ্ক।